কি সি দেখোন ইমান দেৰি হ'ল ফোনে কৰা নাই। মই দেখোন বাৰে বাৰে কৰি থাকোঁ তাক। মই ইমান বাৰ কৰি থাকিব লাগিব তাকে। কি কৰোঁ? ইমান বদমাছ চলি হ'ব নালাগে। ইমান হাৰাম যদি তাৰ ঘৰত খালি লাগে, ঘৰত টাইম লাগে, তাক ঘৰত টাইম লাগে। একলাই বায়েকক টাইম দিব, মায়েকক টাইম দিব আৰু বেলেগ একো টাইম দিব। কিমান দিন চলিম পিট পিটকে ডেইলি কাজিয়া পিট পিটে আহে। বাপ্পা এনেকৈ থাকিলে হ'ব? সি মোক কিজানি ভাল নাপায়, সেইকাৰণে মিছা কৈ থৈ দেই। মই মাক ক'লিও 22ত বিয়া কৰাম। কি কৰোঁ এটা ফোন কৰোঁ নাকি? এই মানে বিৰাট দিগদাৰ হ'ল। যাচি তো আৰু ইমান ফোন কৰি থাকিবও নোৱাৰি, মানুহৰ কথা আছেতো। নহয় সেনেকৈ থাকিব পাৰি। মই যদি দিনটোত 40 বাৰ ফোন কৰোঁ, সি তেথেন 4 বাৰ কৰিব আৰু ক'ব কিয় নকৰি, মই দেখোন ফোন কৰিছোঁ। এনেকৈ ডেইলি কাজিয়া লাগি থাকিলে মানে তাত দেখোন 30 বছৰ হ'ব মোৰ দেখোন 22 বছৰে। তথাপিও ভাবি নাচলাক মই কিমান ভাল পাইছোঁ। সি কোনো দিনা মোক নাচলাক, খালি মই কিবা ফোন কৰিলে ভেকটা মাৰা কথা হঠাৎ ক'ব। মই কি কৰোঁ? মই এটা কাম কৰিম, তাৰ ঘৰত খেদি নাযাওক লগিন সি ভাল নহ'ব। মই এইটো কামেই কৰিব লাগিব। নহ'লে ভালত ভাল হৈ থাকিব। সি কি ক'ব? নহয় কুটু, মই কি কৰি আছিলোঁ? মই মোবাইলত চাৰ্জ দিলোঁ, মই মোবাইলত গেম চাই আছিলোঁ। নহয় এনেই মোৰ মাথা নষ্ট হৈ আছে, তাতে তই নবকবি দে, মই কৈ দিছোঁ। কিন্তু তই ওলাই যা ঘৰৰ পৰা, নহ'লে মোৰ মাথাটো নষ্ট হ'ব। মই নিজক মৰিম কোনোবা দিনা। মই তোক নকওঁ দে তাৰ কথা, কাৰণ তইতো বয়াই ভাবা মোক জগতৰ গোটেই আপি ভাল, একলাই ময়ে বয়া। যি হ'লেও চবৰে মোকে ঘূৰি পাকি মোকে বেয়া হ'ব। মই ঘৰৰ পৰা যদি ওলাই যাব নোৱাৰোঁ, তেথেন মোৰ নাম বদলাই দিবি। চাই থাক কি কৰোঁ মই। যা জোকে যা, তোকে মননি, মোৰ কোনো কথা নাই। যা গেলি অলপ যাতে মই শান্তি পাওঁ। যা তই যা। এনেকান মানুহক তই হৈ থাকা, তোক দেখলোঁ মই এনেকান। মইহে অশান্তি পাওঁ, মইহে লাজ পাওঁ বাহিৰত গেলি। সিদিনাও খুৰীয়ে কৈছে না, কি মাইনু এনেহেন কাম কৰিছে নাকি নে? কিবা দেখোন আত্তা গেৰি বাপ্পা বাপেকে শুনছে। বেলেগৰ কথা ক'বা হা। আই ডোন্ট কেয়াৰ, আই অনলি কেয়াৰ মাই চেল্ফ। গেট আউট ফ্ৰম মাই ৰুম। যা কৰ কি সেইগিলাখান বকবাক লগিন।